ও আইতা কেতিয়া পামি ও হেয়া পালোহিয়ে দেখোন দে ও বল বল আহ আইতা ও মাহে নাই ঘৰত হে মামাও নাই ও মামাৰ ডিউটিলৈ যোৱা নাই জানো দে আছোন এয়া পাই গলোহি দে না মামাৰ ঘৰ চা মই মাৰি দিওঁ এখন ও আইতা মোৰ যে ভোকো লাগিছে ভাগৰো লাগিছে ভোকো লাগিছে ভাগৰো লাগিছে হ'ব দে মামীৰ আছে নহয় এই মামীৰ পটকতে কিবা এটা বনাই দিব দিম ন ধুনীয়াকে দুইটাই খাই লবি গৈ বল 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 আমি যাই দিয়া মামীৰে চাগে ভাত বনাই আছে বুইছ বল বল বৰ ভাল হ'ব তহঁত আহিছ বুলি গম পালে বুৱাৰী অ বুৱাৰী ও মা আহিলে আমাৰ কচুৰ গুটিক লৈ আহিছে নেকি এ লৈ আহিছো ৰবা কেহে দুটা পৰীক্ষা শেষ হ'ল নহয় সেইকাৰণে কে মামাকৰ ঘৰলৈ আহিবলৈ যি উৎপাত দে দুটাৰ এ মই বোলো বল দুইটা দুদিন মান মামাৰ ঘৰতে থাকি আহিবি হয় নে নহয় ভালেই কৰিলে দিয়ক ও মামি মামা কলৈ গ'ল মামা ডিউটিলৈ গৈছে নহয় আহিব অলপ পিছত ৰবা মামি তোমাৰ খবৰ ভালনে মোৰ ভালেই যোৱা তোমালোকে হাত ভৰি ধুই লোৱা মই তোমালোকৰ কাৰণে কিবা এটা খোৱা বস্তু বনাও দেই ও মামি সোনকালে বনোৱা মোৰ বহুত ভোক লাগিছে শুনিছা এহে দুইটাৰ বোলে একে বৰ ভোক লাগিছে যোৱা যোৱা তুমি সোনকালে কিবা অকণ বনাই দিয়া গৈ যোৱা বুজিছা হ'ব দিয়ক আপোনালোকে হাত ভৰি ধুই লওক মই বেগটো লৈ যাওঁ দেই দিয়া হ'ব দিয়া দেই বল 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 বোপাই भूख लगी जोरों की भूख लगी जोरों की भूख लगी ভোক লাগিছে ন এয়া চাহ লৈ আনিছো মা লওক দিয়া লোৱা কচু তোমালে চাহ লৈ আনিছো দেই ৰবা ও মামি মই চাহ নাখাওঁ মই জুচহে খাম জুচ খাবা নেকি ৰবা মই লৈ আহিছো দেই ও বাবা খা অকমান চাই একো নহয় নহয় মই নাখাওঁ মই জুচহে খাম এইটো জুচহে খাবি হ'ব দে ৰ মামীৰে আনি আছে দেই কি কৰে ওই তামতে পেটে নভৰিলে কেটাও খাম পেট নভৰিল নেকি এইকেইটাও খা দে ওই দা ইজুম যাব ৰাইক দেই একো নহয় দে খাও গো তাই বৰ ভোক লাগিছে দেই তোক মামীৰে আনি দিব নহয় তও খাবি দে হ'ব নে দে খা খা তুমি দুটাই খাই থাক দেই মই অকমান আৰাম কৰোঁগৈ কচু জুচ লোৱা মামি মই জুচ অকমান খাম জুচ খাবা তেতেলি এখানখন খাইছিলি কোননো ঢেৰ খাইছো অকমানহে খাইছো এখান খাইছো তই বেছি কথা নকবি আজিয়া কৰিব নালাগে মই তোমাকো জুচ আনি দিম দেই ৰবা চাও মই মোৰ কইনাজনী মেকআপ কৰি দিওঁ লাই হালে জালে ফুল চন্দন তুলসী আইও মোক খানিজনী চাও লিপষ্টিক অকনো খানি দিওঁ কি কৰি আছ দেখা নাই মই মোৰ কইনাজনী মেকআপ কৰি আছো নিদু যা আজিয়া কৰিব নাপায় নহয় মই মৰা নাই ন সিহে মোক মাৰিছে হয় নেকি উহুল এই মেকআপৰ বস্তুবিলাক চব শেষ কৰি পেলালে দেখোন তুমি এই মেকআপৰ বস্তুবিলাক কি কৰি আছিলা মই মোৰ পুতলাজনী মেকআপহে কৰি আছিলো খালে এই চব শেষ কৰি পেলালে ব'লা মই তোমাক বেলেগ বস্তু দি খেলিবলৈ দিম ব'লা ছাগলীকেইজনী কোনে ইয়াত বান্ধি থৈছে কালি মই ভিডিঅ'ত দেখিছিলো ন চৰাইবিলাকক এৰিহে দিয়ে মই ইহঁতক এৰি দিওঁ ভালেই হ'ল মই ছাগলীকেইটা এৰি দিলো এতিয়া য'তে ত'তে ঘাঁহ খাই ফুৰিব পাৰিব ৰেলগাড়ী ঝক 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 ৰেলগাড়ী এই ছাগলীকেইটাক পাতকেইটা দি থৈ আহোঁ ৰ ছাগলীকেইটা ক'লৈ গ'ল হ'ল
ৰেলগাড়ী ছাগলী কেইটা ক'ৰবাত দেখিছিলি নেকি ঐ এতিয়া মই ছাগলী কেইজনী এৰি দিলো নহয় কি কিয় এৰি দিলি তুমি য'ত বান্ধি আছা তাত ঘাঁহে নাই একো সেইকাৰণে মই ছাগলী কেইজনী এৰি দিছো এতিয়া য'তে ত'তে ঘাঁহ খাই ফুৰিব পাৰিব ছাগলী কেইজনী বাৰু এতিয়া কলৈ গ'লগৈ মই আকৌ বিচাৰি যাবগৈ লাগিব হে তেৰি এ বল বল আমাৰ বাদ দেব ৰেলগাড়ী ঝক 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 ৰেলগাড়ী ঝক মামা আহি গ'ল তোৰ কেতিয়া আহিলি এই অলপ আগত পাইছো হয় নেকি ভাত পানী খালি নাই খালোৱে অলপ আগতে খাই উঠিছো খালি ঠিক আছে দে তুমি আমালৈ কি আনিছা অ তহঁতলে ৰহ মই তহঁতলৈ বস্তু এটা লৈ আহিছো এই দুটা ল চকলেট আনিছে খা খা আৰু খেলি থাক দেই দুটাই অ মামা তোমাৰ বাইকৰ চাবিটো দিয়াচোন মই বাইকখন চলাম কি অ এই তই বাইক চলাবলৈ আহিছ অ মই চলাব জানো নহয় বাইক কি কথা ক'বলৈ আহিছ নালাগে বাইক চাইক চলাব আই তই ইমান সৰু পোৱালি বাইক চলাব মৰিবলৈ আহিছ এই মই বাইকখন চলাম তোমাৰ পিঠিতে উঠি দিয়া মোৰ পিঠিত উঠিবি পাৰিবি হা ময়ো উঠিম ব'লা ব'লা তই দুইটা উঠিবি ব'লা হ'ব দে আহ 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 বল ঘোড়া বল 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 ঘোড়া বল বল তোমালোকে কি কৰিছা আমি খেলি আছো আমাৰ পিঠিত উঠি মামাৰো কঁকালৰ বিষ আছে নহয় আমি খেলিম নানা মই মামাৰক এতিয়া হস্পিটেললৈ নিয়া নাই আমি খেলিম বল ঘোঁৰা বল মই তোমালোকক খেলিবলৈ বেলেগ বস্তু দিম দিয়া নামাচোন নামা মামাৰে দুখ পাব নহ'লে ৰাম 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 কঁকালটো গ'লে নেকি তুমিনো সিহঁতক কিয়নো পিঠিত উঠাই লৈছিলা বাৰু সিহঁত দুটাই নামানেই নহয় মোমায়েকৰ পিঠিত উঠিহে ঘূৰে বোলে এতিয়া যদি কঁকালৰ বিষ হয় তেতিয়া কি কৰিবা বাৰু এই গ'লেই হ'বলা শিক কমাইলেও এটা কাম কৰচোন মোৰ বিষৰ মলমটো লৈ আকৌ ৰুবা ৰুবা মায়ো গ'লেই নেকি কঁকালটো এতিয়া মলমকণ লগাই নিওঁতে কঁকালটো অকণ ভাল লাগিছে মোবাইলটো আকৌ কিয় লাগে তোৰ হেৰি নহয় টিভিটো আছে নহয় টিভিটোকে চাগৈ যা হ'ব নাই হেৰি মোৰ মোবাইলটোত কিন্তু বেছি চাৰ্জ নাই তহঁতে বেছি সময় গেম নেখেলিবি আকৌ দেই আকৌ দি দিবি যা 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 ইহঁত দুটাই মোবাইলটোহে ভাঙিব এতিয়া শুনচোন দুটাই মোৰ নতুন মোবাইলটো ভাঙি পেলালে এতিয়া কি কৰিম মই বাবা এনেকে কিয় বহি আছো কি ক'বা মা আমাৰ কচুৱে মোৰ মোবাইলটো পেলাই ভাঙি পেলালে আমাৰ কচুৱে তাতকৈ ডাঙৰ কাম এটা কৰিলে কি কৰিলে ই আমাৰ ঘৰৰ ছাগলী হাঁহ মুৰ্গী চব এৰি দিলে মই গোটেইখনতে বিচাৰিলো ক'তোতে নাই এতিয়া কি হ'ব জানো আৰু কি হ'ল আমাক কচুৱে বিচনাত কিবা দি থৈছিলে নেকি মই বিচনাত বহোতে গোটেই গা চা আমাৰ কচুৱে ক'ৰবাৰ পৰা সাপ এটা আনি ঘৰৰ ভিতৰত এৰি দিলে কি হ'ব এতিয়া কি হ'ব বাদ দে চব